हेलो ভিউৱাৰ্ছ মই দিশা আৰু আপোনালোক সকলোকে মোৰ চেনেল ফুড ফৰ ইউলে স্বাগতম জনাইছোঁ। এই চেনেলত মই আপোনালোকৰ বাবে কিছুমান ইজি আৰু সিম্পল ৰেচিপি আগবঢ়াওঁ। আজি যেটো ৰেচিপি লৈ আহিছোঁ হেতু হৈছে এটা এগ ৰোল ৰেচিপি, কিন্তু সাধাৰণভাৱে বনোৱাৰ দৰে নহয়। ইয়াত মই পাটিচাপ্তাটো ৰেপ হিচাপে ইউজ কৰিম, গতিকে চাওঁচোন আহক ইয়াক কেনেদৰে বনাব পাৰি। ভিডিওটো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু ফেসবুকত যোনে এই ৰেচিপিটো ৰাইট গেছ কৰিছিলে তেওঁলোকৰ ফটো আৰু নাম মই ভিডিওটোৰ শেষৰ ফালে দি দিম, গতিকে গোটেই ভিডিওটো শেষলৈকে চাই থাকিব। থ্যাংক ইউ ময়ূৰী, মোৰ ৰেচিপিটো ট্ৰাই কৰি মোৰ লগত ফটো শ্বেয়াৰ কৰাৰ কাৰণে। আপোনালোকে ট্ৰাই কৰা ৰেচিপিৰ ফটো মোৰ ইমেইল নহলে ফেসবুকত সেন্ড কৰি দিব। এতিয়া আহোঁ আজিৰ ৰেচিপিলৈ। আজিৰ ৰেচিপিটোত আমাক যিখিনি ইনগ্ৰেডিয়েণ্টছ লাগিব মই সেইখিনি স্ক্ৰীনত দি দিছোঁ। এই ৰেচিপিটো বনাবলৈ মই 1 কাপ কলা চাউল লৈছোঁ। চাউলখিনি মই 2 ঘণ্টামান তিয়াই পানীৰ পৰা টুকি থৈছোঁ আৰু এতিয়া এইখিনি পিচি ল'ম। এয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ, গোটেইখিনি মিহি মিহিকৈ গ্ৰাইণ্ড হৈ গৈছে। এতিয়া এইখিনি আমি ব্যৱহাৰ কৰিম পাটিচাপ্তা বনাবলৈ। ইয়াতে মই 1 কাপ ময়দা দিছোঁ। তাৰ পাছত মই ইয়াতে 4 ভাগৰ 1 ভাগ চুজি দিছোঁ, এইটো অপচনেল হয়, নিদিলেও হ'ব। 4 ভাগৰ 1 ভাগ ইয়াতে চেনি দিছোঁ, যিমান মিঠা খায় সেই সোৱাদ মতে দিলে হৈছে। অলপমান নিমখ দিছোঁ। এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। চেনি আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি মিলাই ল'ব। এতিয়া ইয়াত অলপ অলপকৈ পানী দি আমি এটা পাতলীয়া ঘোল বনাই ল'ম। গোটেই পানীখিনি এবাৰতে দি নল'ব, অলপ অলপকৈ দি এনেদৰে মিক্স কৰি যাব। মই কনসিস্টেন্সিটো আপোনালোকক দেখুৱাই দিম। সাধাৰণতে পাটিচাপ্তা বনালে তাত নাৰিকল বা ক্ষীৰৰ মিঠা পুৰ দিয়ে। আজি মই এটা নিমখীয়া আৰু জ্বলা পুৰ ইয়াতে দিম। যেহেতু ৰেপটো মিঠা হয় আৰু ভিতৰখিনি জ্বলা থাকে, খাবলৈ এটা বেলেগ সোৱাদ আহে, বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে যদি তেনেকৈ ট্ৰাই কৰিছে মোক জনাবচোন। আপোনালোকে বাৰু মোৰ ফেচবুক পেজখন লাইক কৰিলেনে? যদি লাইক কৰা নাই তেনেহ'লে সেইখনো লাইক কৰি দিব। মই মাজে মাজে কিছুমান গেম তাতে দি থাকোঁ। গেম মানে কি আৰু ৰেচিপিটো গেছ কৰিবলৈ দিওঁ আৰু যোনে যোনে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ ফটো মই ভিডিঅ'টোত প্ৰকাশ কৰোঁ। আপোনালোকে নিশ্চয় ভাল পাব, প্লিজ লাইক কৰি দিব মোৰ পেজখন। আৰু এতিয়া মই এইখিনি ঘোল বনাই আছোঁ লাহে লাহে অলপ অলপ পানী দি। এয়া চাওক ঘোলখিনি বনাই হৈ গ'ল। পাতল হৈছে, কিন্তু একেবাৰে পাতলীয়াও নহয়, দেখিছেনে? হেতাখনত লাগি আহে, এনেধৰণৰ হ'ব লাগিব। এটা প্ৰলেপ বহিব লাগিব হেতাখনত, একদম পাতল কৰি নিদিব আৰু একদম ডাঠ কৰিলেও আমাৰ ৰেপটো ডাঠ হ'ব। এতিয়া এইখিনি আধা ঘণ্টামান থৈ দিম এনেদৰে। এতিয়া আমি ভিতৰৰ পুৰটো বনাবলৈ ৰেডি কৰি লওঁ। 2টা ডিম বইল কৰি লৈছোঁ, 3টা মিডিয়াম সাইজৰ আলু লৈছোঁ, এটা পিঁয়াজ লৈছোঁ আৰু অলপ জলকীয়া লৈছোঁ। জলকীয়াটো অপচনেল হয়। এতিয়া তেল গৰম কৰি তাতে অকণমান হিং দিছোঁ, এচামুচ জিৰা দিছোঁ, জলকীয়াখিনি দি দিছোঁ আৰু পিঁয়াজ দিছোঁ। এইখিনি ভাজি ল'ব লাগিব ভালদৰে। জ্বলা খাব নিবিচাৰিলে আপোনালোকে জলকীয়াটো স্কিপ কৰি দিব। এতিয়া এইখিনি আমি ভালদৰে ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিম। তাৰ পাছতে বাকী বস্তুখিনি এটা এটাকৈ দি যাম। ৰঙচুৱা হৈছে পিঁয়াজখিনি। ইমানখিনি সময়লৈকে আপোনালোকে ভাজি ল'ব, চাব যাতে জ্বলি নাযায়। এতিয়া ইয়াতে আলুখিনি দিম। আলু মই বইল কৰি লৈছোঁ। এতিয়া এইখিনি এবাৰ মিক্স কৰি ল'ম আৰু গোটেই আলুখিনি ভাঙি দিম এনেদৰে। আপোনালোকে মই ভিডিঅ'ত দেখুৱাৰ দৰে বনাব। গোটেই আলুখিনি মই ভালদৰে ভাঙি ল'লোঁ। এনেদৰে কৰিলে গোটেই মছলাখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু এইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। বেছি মছলা ইয়াত ব্যৱহাৰ নকৰোঁ আৰু আপোনালোকে যদি বিচাৰে ইয়াত বেলেগ বেলেগ ভেজিটেবলো দিব পাৰে। মই ইয়াতে বইল কৰা ডিমখিনি দিছোঁ আৰু ভাঙি ল'ম। এইটো বেছি হেল্দি বনাবলৈ আপোনালোকে যিমান পাৰে ইয়াতে ভেজিটেবল দিব পাৰে। গাজৰ, কেপচিকাম, মটৰ চব দিব পাৰে আৰু এগটো স্কিপ কৰিব পাৰে।
এতিয়া মই ইয়াতে অলপমান টমেটো চচ দিম। ডাঙৰ চামুচেৰে 2 চামুচমান টমেটো চচ দিছোঁ। এই ৰেচিপিটো বেছি হেল্ডি বনাবলৈ বা যিসকলে ডায়েট কৰি আছে তেওঁলোকে কি কৰিব পাৰে, এই আলুৰ ঠাইত বইল পনীৰ নহ'লে বইল চিকেন ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও বহুত টেষ্টি হ'ব খাবলৈ। এতিয়া এইখিনি ভাজি হৈ গ'ল। এতিয়া পাটিচাপ্তাকেইখন বনাই লওঁ। এখন পেন গৰম কৰি মই তাতে অলপমান অইল ব্ৰাছ কৰি দিছোঁ। বেছি অইল দিব নালাগে। এতিয়া মই এনেদৰে এচামুচ ইয়াতে ঘোল দিছোঁ আৰু পেনখন এনেকৈ ৰোল কৰি দিছোঁ যাতে বহল হৈ যায়। এইটো ষ্টেপ নকৰিলেও আপোনালোকে বেলেগ এটা ধৰণে কৰিব পাৰে, সেইটো মই পাছত দেখাম ভিডিঅ'টোত। এনেদৰে কৰি ল'ব। সেইবাবে ঘোলটো অলপ পাতল হ'ব লাগে। ডাঠ ঘোল হ'লে আমাৰ এনেদৰে বহল হৈ নাযায়। এতিয়া আমি এটা ছাইড সিজিবলৈ দিম। ফ্লেমটো ল' কৰি ৰাখিব। দেখিছেনে ওপৰটো ড্ৰাই হৈ আহিছে। আমাৰ তলৰ ছাইডটো ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াতে মেয়নিজ দিছোঁ। আপোনালোকে মেয়নিজৰ ঠাইত ইয়াতে গ্ৰীণ চাটনি দিব পাৰে বা টমেটো চচো দিব পাৰে। এতিয়া বনাই থোৱা পুৰটো ইয়াতে দিছোঁ। ফ্লেমটো ল' কৰিয়ে থ'ব। তাৰপিছত মই ওপৰতে ইয়াতে চীজ দিছোঁ। চীজটো অপশ্যনেল হয়, দিলে কিন্তু খাবলৈ বহুত টেষ্টি হয়। যিকোনো চীজ দিব পাৰে। এতিয়া ৰেপটো লাহে লাহে এবাৰ উঠাই দিছোঁ। তেল দিয়া আছে কাৰণে লাগি নধৰে। খালি তেল বেছিকৈ দিব নালাগে, জাষ্ট অলপমান দিব যাতে লাগি নধৰে। যিহেতু পেনখনো ননষ্টিক হয়, বেছি তেলৰ প্ৰয়োজন নাই। এতিয়া ৰেপটো ৰোল কৰি দিব। ইয়াতে মোৰ পুৰ অলপমান বেছি হ'ল, সেইকাৰণে মই দুইটা ছাইডৰ পৰা এনেদৰে ৰেপ কৰি দিছোঁ। মনত ৰাখিব, আমি অকল এটা ছাইডহে ইয়াত সিজাই ল'ম আৰু ওপৰৰ ছাইডে আমি গোটেই ফিলিংছখিনি দিম। এতিয়া আহোঁ নেক্সটখনলৈ। তাৰ বাবেও মই এচামুচ এনেদৰে পুৰ দিছোঁ, ঘোল দিছোঁ আৰু এনেদৰে হেতাখনেৰে বহলাই দিছোঁ। আপোনালোকে যোনটো ষ্টেপ ইজি পায় সেইমতে কৰিলেই হৈছে। এনেদৰে কৰিলে কিন্তু ৰেপটো বেছি পাতল হয়। পেনখনত অলপমান তেল সানি ল'বলৈ নাপাহৰিব। ঘোলটো বহলাই দিওঁতে মনত ৰাখিব যাতে বেছি প্ৰেছাৰ নিদিয়ে, একদম আলসুৱা হাতেৰেহে বহলাব। আৰু যদি মাজে মাজে কেনেবাকৈ ছিগি যায় তেনেহ'লে তাত অলপমান ঘোল দি দিব, আকৌ অকণমান বহলাই দিব। এতিয়া আগৰবাৰৰ দৰে এটা ছাইড সিজিবলৈ দিম। আপোনালোকে দেখিব লাহে লাহে ওপৰৰ ছাইডটো ড্ৰাই হৈ আহিছে আৰু যেতিয়া কমপ্লিটলি ড্ৰাই হৈ যাব তাৰ পাছতহে মই ইয়াত ফিলিংছখিনি দিম। ফ্লেমটো ল' কৰি থ'বলৈ আপোনালোকে নাপাহৰিব, নহ'লে এটা ছাইড জ্বলি যাব পাৰে। লাহে লাহে পিঠাখন সিজিবলৈ দিব। ওপৰৰ ছাইডটো কমপ্লিটলি ড্ৰাই হৈ গ'লত মই এখন হেতাৰে লাহে লাহে ছাইডবিলাক এনেদৰে স্ক্ৰেপ কৰি দিছোঁ, তেতিয়া উঠাবলৈ সুবিধা হয়। একদম পাতলীয়া হাতেৰে কৰিব, যিহেতু লাগি যদি থাকে কেনেবাকৈ তেতিয়া এখন ছিগি আহিব। এনেদৰে লাহে লাহে স্ক্ৰেপ কৰিব আৰু মাজলৈ গৈ থাকিব। এতিয়া লাহে লাহে পিঠাখন এনেদৰে উঠাই দিব। চাওক, মই দেখুওৱাৰ দৰেই কৰিব। দেখিলেনে? এনেদৰে কৰিব আৰু এতিয়া ইয়াৰ ওপৰত আমি ফিলিংছখিনি দি যাম। আগৰ দৰে ফিলিংছখিনি দিম। মেয়নিজ দিছোঁ। মেয়নিজখিনি অলপমান বহলাই দিছোঁ আৰু আপোনালোকে ইয়াতে পিজ্জা ষ্টাইলতো বনাব পাৰে। আপোনালোকে ইয়াক পিজ্জা চচ দিব পাৰে, তাৰপাছতে পিঁয়াজ, কেপচিকাম, কৰ্ণ, মাছৰুম বা চিকেন, পনীৰ, চীজ এনেকৈ দি এইটো পিজ্জা ষ্টাইলতো বনাব পাৰে যদি বিচাৰে। যেনেকুৱা ধৰণৰ আপোনালোকক ফিলিংছ লাগে তেনেকুৱা ষ্টাইলতে আপোনালোকে বনাব পাৰে, খাবলৈ বহুত ভাল হয়।
এতিয়া এইটো লাহে লাহে ৰোল কৰি দিম। এখন হেতাৰে মই উঠাই লৈছোঁ। বহুত গৰম হয়, চাব হাত পুৰি যায়। লাহে লাহে ৰোল কৰি দিব। এনেদৰে ৰোল কৰি যাব, লাহে লাহে কৰিব, চাব যাতে ফাটি নাযায়। যিহেতু আমাৰ ৰেপখন পাতল হয় আৰু ফিলিংছ দি দিলে হেভি হৈ যায়, সেইকাৰণে ৰোল কৰি দিওঁতে কেতিয়াবা ফাটি যাব পাৰে। সেইকাৰণে যিমান পাৰে লাহে লাহে কৰিব আৰু অকণমান সময় থৈ দিব যাতে চীজটো গলি যায় ভালদৰে। এনেদৰে ছাইডলৈ থৈ দিব আৰু নেক্সটখন আমি বনাই লওঁ। একেধৰণেই বনাম। এনেদৰে লাহে লাহে মেলিব, একদমেই প্ৰেছাৰ নিদিব, পাতল কৰি দিব। আৰু এইখনো আগৰ দৰেই আপোনালোকে বনাই যাব। মই আপোনালোকে বুজি পাবলৈ 3বাৰ দেখাই দিছোঁ। ওপৰটো সিজিবলৈ দিব, তাৰপাছতে ইয়াতে ফিলিংছ দিব। যেতিয়া এটা ছাইড সিজি যায়, ওপৰত এনেদৰে বাবলছ আহি যায়, কিন্তু এনেদৰে বাবলছ আহিলেও আপোনালোকে চিন্তা নকৰিব, যিহেতু আমি আকৌ হেতাৰে প্ৰেছ কৰি দিম, এই বাবলছবোৰ গুচি যায়। এতিয়া আগৰবাৰ দেখুওৱাৰ দৰেই লাহে লাহে ছাইডটো স্ক্ৰেপ কৰি দিম। এনেদৰে স্ক্ৰেপ কৰি যেতিয়া ভিতৰলৈ হেতাখন সুমুৱাই নি থাকিব, চাব যাতে লাগি নধৰে ৰেপটো। যদি লাগি থকা যেন পায় তেনেহ'লে বেছি প্ৰেছাৰ নিদিব, ফাটি যাব। একদম লাহে লাহে এনেদৰে কৰিব। মই ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে কৰিব, তেতিয়া ফাটি নাযায়। আৰু মাজত যদি নিসিজা যেন পায়, এনেদৰে হেতাখনে প্ৰেছ কৰি দিব। তাৰপিছতে আকৌ উঠাই দিব, তেতিয়া চাব ভালদৰে উঠি আহিব। এতিয়া আগৰ দৰেই ইয়াতে ফিলিংছখিনি দি ল'ম। আপোনালোকৰ যেনেকুৱা ভাল লাগে তেনেকুৱা ফিলিংছেই দিব। যদি মেয়নিজ নাই, গ্ৰীণ চাটনি বনাব পাৰে। মই আগতে কৈছোঁ আপোনালোকক, চচ দিব পাৰে। যেনেকৈ ভাল লাগে, মিঠা ফিলিংছো দিব পাৰে, কোনো কথা নাই। খালি ৰেপখন বনাওঁতে আপোনালোকে অলপমান নিমখ দিবই। মানে মিঠা বস্তুত অলপমান নিমখ থাকিলেই তাৰ সোৱাদটো বেছি ভাল হয়। এতিয়া আকৌ লাহে লাহে ৰেপ কৰি দিম। মই অকণমান অসুবিধা পাইছোঁ যিহেতু বহুত গৰম হৈ থাকে। আৰু এয়া আমাৰ ৰোল ৰেডি হৈ গ'ল। এতিয়া মই যোনে যোনে ৰাইট গেছ কৰিছিলে তেওঁলোকৰ নাম আৰু ফটো প্ৰকাশ কৰিম। আচলতে বহুতেই কৈছিলে যে ব্লেক ৰাইচৰে কিবা ৰেচিপি হয়, যিহেতু সকলোৰে নাম মই দিব নোৱাৰোঁ, গতিকে তেখেতসকলৰহে নাম দিছোঁ। যোনে অলমষ্ট গোটেই ডিছটো ৰাইট গেছ কৰিছিলে তেওঁলোকৰ নাম মই ইয়াতে দি দিছোঁ, ফটো দি দিছোঁ। আৰু কাৰেক্ট গেছ কৰা সকলোলৈকে মই অভিনন্দন জনালোঁ। আশা কৰোঁ আপোনালোকে আগলৈও মোৰ গেমবিলাকত পাৰ্টিচিপেট কৰিব আৰু গেছ কৰি যাব। বহুত ভাল লাগে নহয়নে? মই আগলৈও দি যাম আৰু আপোনালোকে এনেদৰে পাৰ্টিচিপেট কৰি যাব।
যিসকলে শুদ্ধ গেছ কৰিব পৰা নাই তেওঁলোকে আকৌ পাৰ্টিচিপেট কৰিব বুলি মই আশা কৰিলোঁ থেংক ইউ এভৰিৱান আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে কেনেকুৱা পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক কৰি মোক অলপ উৎসাহ দিব বুলি মই আশা কৰিলোঁ আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আজি ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক মই আগতেই কৈছোঁ এই ৰাউণ্ড আইকনটো এবাৰ ক্লিক কৰি দিলেই হ'ব আৰু লগতে মোৰ আগৰ ভিডিঅ'বোৰো যদি ভাল লাগে তেনেহ'লে এবাৰ চেক কৰি ল'ব তেনেহ'লে পুনৰ লগ পাম কিছুমান নতুন ৰেচিপি লৈ আজিলৈ আহোঁ থেংক ইউ